তো নমস্কাৰ গাইজ, কি খবৰ আপোনাৰ লগত? তো গাইজ ৰাতিপুৱা মানে প্ৰায় 5টামান বাজছে আৰু গাইজ আজি ৰাতিপুৱা জল্দি উঠিলোঁ কাৰণ এতিয়া খেলা খেলিব যাব লাগে আৰু এতিয়া পাৰ্থ আহি আছে। পাৰ্থ হ'লে আমি যাম মানে এই দগা স্কুলত খেলা আছে দেই। এই একদিন যে গৈছিলোঁ এই ডাঙৰ ফিল্ডখনত আমাৰ দগাঁৱত যি আছে তাতে হ'ব খেলাখন। কাপোৰ চাপোৰ পিন্ধো, কাপোৰ চাপোৰ পিন্ধি যাওঁ। ঘৰত আলু খাম, ৰাতিপুৱা চাহ খালোঁ গাইজ। এই 10:30মান বজাত ৰাতিপুৱা চাহ খালোঁ। কি কম মানে গাইজ, খেলা দিনটো খেলা খেলাওঁতে যায়। তো গাইজ বৰ্তমান আছিলোঁ ঘৰত আৰু গাইজ পাৰ্থ আমাৰ তাত আহিছিল মানে সি কিবা প্লেন কৰি পাইছিল ক'ৰবাত ঘূৰিব যায় বোলে গাইজ। ক'ৰবাত ঘূৰিব যায় সি এই গৰমখনত। গৰম নহয় তো এইটো বৰষুণে দিছে গাইজ, লাহে লাহে বৰষুণ দিব দিছে গাইজ। মানে ইমান পাৰ্থ ইমান মোবাইল চাই থাকে, তাক মোবাইলে চাই থকা থাকে গাইজ, মোবাইলে চাই থকা দেখি থাকে আপোনালোকে। তো গাইজ বৰ্তমান মানে আমি পাৰ্থ মই গীতুমণি এই আমাৰ এই কিবা সিহঁতৰ আজি পুজা আছে গীতুমণিহঁতৰ হোলী কিবা এই পিঠাগুড়ি খুন্দিব যাম আমাৰ এই তাতে শিংমাৰী বুলি জেগা এটা আছে তাতে। সিহঁতো আহি আছে ৰ'ব, এই কিবা এটা কৰিব গৈছে, মই যাই আছোঁ মানে। গাইজ বৰ্তমান মানে আমি আছোঁ আমাৰ এই ৰঙিয়া জংচনত আৰু গাইজ এই ভাল লাগে কিন্তু এই ট্ৰেইন আহি আছে। আমাৰ এই জংচনটো ভাল লাগে কিন্তু। For the kind attention of the passengers, train number 12506 Anand Vihar Terminus, Kamukhya North East Express has arrived on platform number 2. অনুগ্ৰহ কৰি মন কৰিব, গাড়ী সংখ্যা 1, 2, 5, 6 জলিমা আনন্দ বিহাৰ টাৰ্মিনাছ। তো গাইজ চলিবিলাকে কি যেন ট্ৰেইনত আহা যোৱা কৰে চাগে, স্কুল চলিবিলাকে নৰ্মেল প্লেটফৰ্মত আহিছে। কৃপয়া ধ্যান দেं, গাড়ী সংখ্যা 12506 আনন্দ বিহাৰ। ট্ৰেইনৰ ভিতৰত সোমাব খুজিছিলোঁ কিন্তু এতিয়া বন্ধ কৰি থৈ দিছে অহাৰতে। কিয় বন্ধ কৰি থৈ দিয়ে, ভাল নহয়। মানে বহুত দিন ট্ৰেইনত উঠাই নাই ৰ'ব। এই লাষ্টবাৰে গৈছিলোঁ, এই তুমজাং যাওঁতে গৈছিলোঁ। আমি গৈছিলোঁ নহয় লাষ্টবাৰ তুমজাং, সেই লাষ্ট আছিল। এইবাৰ আমি টাৰ্গেট এই যাব আৰু ৰ'ব, আমি এই মেঘালয়ত যোৱাৰ প্লেন এটা আছে। গেলিটো দেখাই থাকিম আপোনালোকক। কি বাইকলা তাতে কিন্তু মই ভাবছিলোঁ শ্লিপাৰ বুলি দেখাইছিল, তাতে ফেন কেইখনো আছিল। শিলচৰ ৰঙিয়া হাৱা কেনে আহিছে কেনেকৈ পাব লাগে এইখন। তো গাড়ী দেখান ইমান নামুন্তি হান ট্ৰেইন। এচি নেকি এখন? নহয় এচি ওপৰ থেকে আনে যেতিয়া দিছে পইচা বেছি কিজানি, গম পোৱা নাই। বৰ্তমান মানে এখন ফেনখন চাওকচোন কি বম ডাঙৰ ফেন। গাড়ী আৰু মানুহবিলাকে টোপনি মাৰি আছোঁ চব, ট্ৰেইন চেন আনা কিজানি সিহঁতৰ। ফেনখন বম ডাঙৰ, এতেও ল'ব কিজানি। এইগিলাখন বস্তু চাইলে ভাল লাগে কিন্তু দেই, এটা অদ্ভুত এক্সপিৰিয়েঞ্চ। তো মানে এতিয়া ধুনীয়া এটা জেগা পালোঁ, দৰ্জাখন মানে খোলা আছে, আমি সোমাই আহিলোঁ কিন্তু ফেন চেন দিয়া নাই। তো গাইজ মানে আমি ট্ৰেইনৰ ভিতৰত আহিছিলোঁ, এইগিলান কি বা এইগিলান মূৰ মাকৰ মূৰ আৰু এইবিলাক হাগা বাথৰুম হৈছে ভিতৰত।
হা এইটো লিখটো একদমেই ভাল লগা নাই কিন্তু গান কেইটাতো অদ্ভুত জানে আপোনালোকে আগলৈ শুনি দিছিলোঁ আৰু গাইছ পাব মাত্ৰ এটা ফুল দিছে এইফালে যাব দিছে মানে এইটো কিবা সুবৰ্ণাইট ৰেষ্ট হাউচ হা তো এদিকে যাচ্ছি রিক্সা না ওটা দেখা গেছে কি বোম ডাঙার ঘড়ি দুটা 43 এনেকুৱা কি বোম ডাঙ আৰু এটা ঘৰতো এটা ল'ব লগা ক'ত জানা ঘৰত ডাইৰেক্ট আগত আৰু আমি এতিয়া ৰেপিডো মাৰিব পাৰোঁ দিছে হ'লে গম পা না অঁ অন্দি মানুহ সন্ধি যায় বেছি হা গাইজ মানে এই পাৰ্কিং কৰাৰ আমাৰ তাৰ পইচা লৈছে ইয়াতে সেই ইমান ফাল্টু 50 টকাকৈ লৈছে ইয়াতে তো গাইজ মানে এতিয়া আমি যোৱাকালি দোকানখন আকৌ হৈছে যে চিংৰা খাবা মানে গাইজ এখন দোকানৰ চিংৰা ইমান সোধ বাৰে বাৰে আমাক এখন মাতি লৈ আহে আপোনালোকৰ জল্দি জল্দি আহক আৰু একবাৰ টেষ্ট কৰি যাওক দোকানখনটো কৈছোঁ যাওক কালি এঘাৰ ৰঙীয়া ৰান্ধি আহি পেলাই আকৌ সোমাই গেলি অন্ধিয়ে আছে দোকানখন আমি তো গাইজ বৰ্তমান ঘৰত আহি পালোঁ গাইজ আৰু এতিয়া এক টোপনি মাৰোঁ বেয়া ভাগৰ লাগছে গাইজ আকৌ ৰাতি পূজাত যাব লাগিব চিকেন মাৰিব টোপনি মাৰোঁ তাৰপিছত গধূলি উঠি পেলাই কিবা কৰোঁ চাওঁ গাইজ মানে গধূলি এতিয়া খেলা খেলিব যাই আছোঁ এই আহিছে মোক মাতি খান দিয়া টোপনি মাৰিবও নেদে এই ৰাতিপুৱা 5টাতে উঠিম আৰু এতিয়া খেলা খেলিব যাম শান্তি নোহোৱা আছে জীৱনটোত তো গাইজ মানে এই শ্বৰ্টকাট বনাই থাকোঁতে আমি লং খাতে মাৰা গেছি ৰ'ব মানে গাইজ আমি বস্তিৰ পিছফাল দি আহিছিলোঁ আমাৰ স্নেক জিং গাইজ মানে আমি বহুত টান গাইজ কি কম মানে গাইজ আৰু এই জংঘলখন পাৰ হ'ব লাগব গাইজ মানে এতিয়া ঘৰত যাই আছোঁ খেলা খেলি পেলাই অৱস্থা বেয়া হৈ যায় গাইজ আপোনালোকক মই ভালৰ কাৰণে যে খেলা চেলা নেখেলিব দেই নেখেলে আমাৰ দৰে কৈলেও বন্ধ হৈ যাব তো গাইজ বৰ্তমান মানে আমি কি কৰিছোঁ নে এই পেনুৰ এই সজন কথামান ওলাই আছোঁ মানে গাইজ কি কম এই এগিলাখান লগাইছি তো গাইজ মানে এতিয়া এই পেনটো চাফা কৰি পেলাই পূজাত যাম এই আজি গীতুমণিহঁতৰ পূজা আছে গীতুমণিহঁতৰ নহয় দেচোন গীতুমণিহঁতৰ বৰমাহঁতৰ মানে এৰো জেঠমা হয় বলক ভিডিঅ' তাৰ পৰা আৰম্ভ কৰোঁ গাইজ বৰ্তমান মানে আমি এই পূজাত যাই আছোঁ আমাৰ ৰাস্তাত মানুহবিলাক আছে গাইজ চবকে আমাক মাত দি যাওঁ এই পাৰ্থ হেৰি কৰিছে কাণ ফুটিছে আজি স্ক'পৰ ডেট চাপৰিবিলাক সেনেকুৱা দেই তো আজি মানে মই ধুনীয়া আউটফিট একযোৰা পিন্ধিছোঁ কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে কি এনেকুৱা আউটফিট আৰু কি লাগে হানা দে মই হাঁহ নাই আমাৰ বাবু আছে হাই কৰি দিয়া হাঁহি গৈছে ভাবছে নেকি পূজাৰ মানে পূজা ঘৰত আৰু আজি আমাৰ গীতুমণিক দেখা নাই আজি কি একদম ৱেষ্টাৰ্ণ ড্ৰেছ একদম মানে গাইজ ই পূজাত বহিব বোলে এই তোৰ অনুভৱটো কেনেকুৱা মজা এইটো মানে গীতুমণি এইটো ঘৰতে গাইছে পূজাত বহিবই বৰ্তমান মানে পূজাত আহিছিলোঁ ভাত খাবা কিন্তু ভাত হোৱাই নাই ভাত দিয়া নাই গাইজ ভাত হৈছে কিন্তু আমাক ভাতে দিয়া নাই দেখিছি না চবেই খাই আছে কিন্তু আমাকে দিয়া নাই এই মানুহ একদম খাই আছে চবেই ভাত খাই আছে আমাকে ভাত দিয়া নাই খালি গাইজ বৰ্তমান ভাত দি দিছে আৰু এটা খাই আছে আজি আছে চব্জি আৰু আলু ভাজি ভাত দালি আৰু গাইজ পনীৰটো আহি আছে এই সমান মানুহ তাৰ ঠাইটো একদম বেয়া খাই আছে তো গাইজ ধুনীয়া এখন তামোল মাৰি দিলোঁ আৰু ভাত খাই ল'লোঁ এতিয়া হৈছে পূজা
মানে ভাত খাই পেলাই একবাৰ আমি বাইকত ফুৰিব আহিছোঁ কাৰণ ভাত চাত খাই পেলাই ফুৰিব লাগে কি মজা বতা আৰু ভাত খাওঁতে